অহা মাহৰ শেষলৈকে আপোনালোকৰ বাবে আমি বিশেষ শিবিৰৰ ব্যৱস্থা কৰিম। ইয়াত সকলো ধৰণৰ কনসালটেন্সি বিনামূলীয়া হ'ব আৰু বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰিব আমি চেষ্টা কৰিম। আৰু বিনামূলীয়াকৈ ঠিক নকওঁ, কম খৰচত আমি আপোনালোকৰ বাবে সকলো ধৰণৰ লেবৰেটৰী টেষ্টখিনি কৰাম। নমস্কাৰ, বৰ্তমান মই উপস্থিত আছোঁ ভিক্টোৰিয়া পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত আৰু আমাৰ লগত আছে ডাক্তৰ ধীৰাজ তালুকদাৰ। আমি তেখেতৰ লগত কথা পাতোঁ আৰু আমি এই চেণ্টাৰখনৰ বিষয়ে জানো। আৰু আমাৰ মাজত আছে ডাক্তৰ ধীৰাজ তালুকদাৰ। মজালি বাতৰিসমূহ দৰ্শকলৈ প্ৰথমে নমস্কাৰ জনালোঁ। হয়, ডাক্তৰ কোন কোন থাকিব? আমাৰ ইয়াত দৈনিক হিচাপত আপোনালোকে লগ পাব ডক্টৰ ঘনশ্যাম দাস ছাৰ, তেখেত শিশুৰোগ বিশেষজ্ঞ। আৰু আপোনালোকে দৈনিক লগ পাব ডক্টৰ ঋষিকেশ তালুকদাৰ। জ্বৰ, পানী লগা, মূৰৰ বিষ, কাহ সকলো ধৰণৰ বেমাৰ আপোনালোকে তেওঁক দেখাব পাৰিব। আৰু প্ৰতি শনিবাৰে ৰাতিপুৱা 10 বজাৰ পৰা আপোনালোকে লগ পাব ডক্টৰ চম্পক বৰ্মন ছাৰ, তেখেত লেপ্ৰস্কপিক চাৰ্জন। আপোনাৰ গলব্লাডাৰ ষ্টোন, কিডনী ষ্টোন, টিউমৰ আদি সকলো বেমাৰ আপোনালোকে তেওঁক দেখাব পাৰিব। আৰু মাহৰ প্ৰথম আৰু তৃতীয় মঙলবাৰে লগ পাব ডক্টৰ আসলাম আলী ছাৰ, তেখেত আপোনাৰ চৰ্ম আৰু যৌন ৰোগ বিশেষজ্ঞ। হয়, আৰু আপোনালোকৰ ইয়াত কি কি টেষ্ট পৰীক্ষা কৰা হয়? বৰ্তমান আমাৰ ইয়াত সকলো ধৰণৰ টেষ্ট পৰীক্ষাই কৰা হয়। তাৰ ভিতৰত আপোনাৰ লিভাৰ ফাংচন টেষ্ট, কিডনী ফাংচন টেষ্ট, থাইৰয়েড প্ৰফাইল, লিপিড প্ৰফাইল, ক্ৰিয়েটিনিন, ইউৰিক এচিড, ESR, লগতে আপোনাৰ ভিটামিন D3, B6, B12, লগতে আপোনাৰ মেলেৰিয়া, ডেংগু, HIV সকলো ধৰণৰ টেষ্ট পৰীক্ষা ইয়াত উপলব্ধ কৰা হৈছে। তাৰ বাহিৰে আপোনালোকে ইয়াত আপোনাৰ শৌচ আৰু পেচাব পৰীক্ষাও কৰাব পাৰিব। আৰু আমাৰ ইয়াত নতুনকৈ উপলব্ধ কৰা হৈছে ECG মেচিন আমাৰ এতিয়া উপলব্ধ, গতিকে আপোনালোকে ইয়াত ECGও কৰাব পাৰে। হয়, বঢ়িয়া। হয়, কওকচোন। অহা মাহৰ শেষলৈকে আপোনালোকৰ বাবে আমি বিশেষ শিবিৰৰ ব্যৱস্থা কৰিম। ইয়াত সকলো ধৰণৰ কনসালটেন্সি বিনামূলীয়া হ'ব আৰু বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰিব আমি চেষ্টা কৰিম। আৰু বিনামূলীয়াকৈ ঠিক নকওঁ, কম খৰচত আমি আপোনালোকৰ বাবে সকলো ধৰণৰ লেবৰেটৰী টেষ্টখিনি কৰাম। আৰু এতিয়াও যদি আপোনালোকে টেষ্ট কৰাব আমাৰ ইয়াত আহে, আৰম্ভণি হিচাপে আমি ইয়াত বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিছোঁ। আপ টু 30%, 30% আমি ৰেহাইৰ ব্যৱস্থা কৰিছোঁ। গতিকে সকলো ৰাইজ আগুৱাই আহক, আমাক সহায় কৰক, আগবাঢ়ি যোৱাত আপোনালোকে আশীৰ্বাদ কৰক। আপোনালোকৰ আশীৰ্বাদ অবিহনে আমি আধৰুৱা, গতিকে আহক, সহায় সহযোগ সকলোৰে চিন্তা কৰিব। হয়, কেনেকৈ যোগাযোগ কৰিব আপোনালোকক? আমাৰ ইয়াত আগতীয়া বুকিঙৰ ব্যৱস্থা কৰা হৈছে। ফোন নম্বৰ হ'ব আপোনালোকে ডিছক্ৰিপশ্যনত পাব। আৰু যিকোনো আপোনালোকৰ অসুবিধাৰ কাৰণে আমাক আপোনালোকে ফোনত কণ্টেক্ট কৰিব পাৰে। আৰু আমাৰ ঠিকনা হৈছে ৱাৰ্ড নম্বৰ 6 পাঠশালা অসামৰিক চিকিৎসালয়ৰ কাষতে হয় আমাৰ। আৰু আপোনালোক সকলোৱে আগবাঢ়ি আহক, আমাক সহায় সহযোগ কৰক। বাকী আপোনালোকৰ সেৱাত আমি সদায় আছোঁ। হয়। আৰু ইয়াত আপোনালোকৰ ডাক্তৰে লিখা মেডিচিনে উপলব্ধ নে অন্য মেডিচিনো পোৱা যাব? একচুৱেলি আমাৰ ইয়াত সকলো ধৰণৰ মেডিচিনে পোৱা যাব। অকল আমাৰ ডক্তৰখিনিয়ে লিখা মেডিচিনে নহয়, বাকী ডক্তৰসকলে লিখা মেডিচিনো আমাৰ ইয়াত উপলব্ধ। আৰু পাঠশালা তথা ইয়াৰ নিকটৱৰ্তী অঞ্চলসমূহত ডক্তৰে সচৰাচৰ যিখিনি মেডিচিন প্ৰেছক্ৰাইব কৰে, সকলো মেডিচিন আমাৰ হোম ডেলিভাৰী ব্যৱস্থা কৰা হৈছে। গতিকে আপোনালোকে আমাক ডিছক্ৰিপশ্যনত থকা নম্বৰটোত ফোন কৰি হোম ডেলিভাৰীৰ কাৰণে অৰ্ডাৰ প্লেচ কৰিব পাৰে। হয়, আৰু আপোনালোকৰ ফাৰ্মাচী খোলাৰ সময় কেতিয়ালৈ? ৰাতিপুৱা 7 বজাৰ পৰা ৰাতি 10 বজালৈকে বৰ্তমান খোলা থাকে। ভৱিষ্যতে আমি 24/7ৰ ব্যৱস্থা কৰিম বুলি সিদ্ধান্ত এটা লৈছোঁ। বঢ়িয়া। আৰু যিহেতু মেডিকেল বস্তু, ফাৰ্মাচীৰ ঔষধ এইবিলাক মানে কি বেছি সময়লৈ খোলা থকাটো প্ৰয়োজন? হয়, একচুৱেলি আমাৰ ইয়াত অহা মাহৰ পৰা ইমাৰ্জেঞ্চি ছাৰ্ভিচৰো এটা ব্যৱস্থা কৰা হ'ব। গতিকে আপোনালোকে যেতিয়া নহ'লেও ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ কাৰণে আমাক কণ্টেক্ট কৰিব পাৰে বা আমাৰ ইয়াত আহিব পাৰে। আৰু মই যোগাযোগ নম্বৰটো মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে সেই নম্বৰত গৈ আপোনালোকে তেওঁলোকক যোগাযোগ কৰিব পাৰিব আৰু সেই নম্বৰত ফোন কৰি আপোনালোকে ঔষধৰ হোম ডেলিভাৰীও ল'ব পাৰিব। আৰু ভিডিঅ'টো চাই থকাৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ, নমস্কাৰ।